নমস্কাৰ অসমৰ দৰ্শকসকল বাতৰি চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। ১ নম্বৰটো খবৰ বৰ্তমানৰ পৰা ১৮ বছৰ ওপৰৰ বয়সৰ লোকে আধাৰ কাৰ্ড নাপাব। মানে বাংলাদেশী নাগৰিক দেশৰ বিভিন্ন ৰাজ্যত ভুৱা আধাৰ কাৰ্ড বনাই থিতাপি লৈছে। এতিয়াৰ পৰা নতুনকৈ বাংলাদেশী আহি আধাৰ কাৰ্ড বনাই আমাৰ দেশত সম্পত্তি পাতিব নোৱাৰে। শিশুসকলে আধাৰ কাৰ্ড বনাব পাৰিব বা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ২ নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা। অসমৰ বহুত যুৱক-যুৱতীৰ বাবে ভাল খবৰ। আকৌ তৃতীয় আৰু চতুৰ্থ বৰ্গ চাকৰি ওলাব অসমত। ১০ অক্টোবৰত ৪০-৫০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব। তাৰ পাছতে অহা ২০২৬ বৰ্ষ নৱেম্বৰ-ডিচেম্বৰত ওলাব এডিআৰই পদ। লাখ লাখ যুৱক-যুৱতী সাজু হওক এডিআৰই পৰীক্ষা দিবলৈ। ৩ নম্বৰটো খবৰ আজি যোৰহাট জিলা দিৱস। ১ জুলাই তাৰিখে শিৱসাগৰৰ পৰা পৃথক হৈছিল। ৪ নম্বৰটো খবৰ যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গোলাঘাটত কেইটামান কাৰ্যসূচীৰ বাবে গৈ থাকোঁতে মুখ্যমন্ত্ৰীৰ গাড়ী লৈ কংগ্ৰেছৰ মানুহে বটল দলিয়াইছিল। ৫ নম্বৰটো খবৰ বাণিজ্যিক গেছ চিলিণ্ডাৰ ৫৮ টকাকৈ হ্ৰাস পালে, কিন্তু ঘৰুৱা চিলিণ্ডাৰ দাম একেই আছে। ৬ নম্বৰটো খবৰ বিজেপি চৰকাৰৰ ডাঙৰ নিৰ্দেশ আৰু দুৰ্নীতি শাখাই মুকলি কৰিছে টোল ফ্ৰী কেইটামান ফোন নম্বৰ। অৰুণোদয় আঁচনি নামত, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বা চৰকাৰী যিকোনো আঁচনিৰ নামত ঘোচ বিচাৰিছে নেকি? তেনেহ'লে 6026903483 আৰু 6026903418 এই নম্বৰত ফোন কৰি জনাওক, লগে লগে জেললৈ নিব। ৭ নম্বৰটো খবৰ ১ জুলাই আজিৰ পৰা বৃদ্ধি পালে ৰেলৰ ভাড়া আৰু আজিৰ পৰা ১৫ বছৰ পুৰণি সকলো ধৰণৰ বাহনত পেট্ৰল নাপাব। ৮ নম্বৰটো খবৰ অসমৰ এজন যুৱকে এগৰাকী বিধৱা মহিলাক হত্যা কৰি মৃতদেহ জাবৰৰ মাজত পেলাই দিলে। বেংগালুৰুত এই ঘটনা সংঘটিত হয়। ভাড়াঘৰত একেলগে আছিল দুয়োজন। ৯ নম্বৰটো খবৰ বিজেপি বিধায়ক আঙ্গুলতা ডেকা মন্তব্য সময় আৰু ধৈৰ্য ধৰি চলি আছো। মই মহিলা সবলীকৰণৰ বাবে কাম কৰি আহিছো আৰু বিজেপি দলৰ প্ৰতি দয়াবদ্ধতা আছে। ১০ নম্বৰটো খবৰ কেন্দ্ৰ চৰকাৰে কভিডৰ বাবে পিছুৱাই দিছিল লোকপ্ৰিয়। ২০২৬ বৰ্ষ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লোকপ্ৰিয় দুটা পৰ্যায়ত। প্ৰথম গৃহ গণনা আৰু দ্বিতীয় প্ৰতিগৰাকী লোকৰ তথ্য সংগ্ৰহ কৰিব। ১১ নম্বৰটো খবৰ ২০২৫ ১ জুলাই আজি ভাৰতীয় নৌ সেনাত অন্তৰ্ভুক্ত হ'ব যুদ্ধ জাহাজ তামাল। আজিলৈ বাতৰি ইমানেই আছিল।